নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক যিসকলে ক্লাছ 8ত পঢ়ি আছা সেইসকলৰ কাৰণে আজি লৈ আহিছোঁ যোগমীয়া শৰাইঘাটৰ প্ৰশ্নৰ উত্তৰখিনি পাৰ্ট 2ৰ পৰা আজি প্ৰশ্নৰ উত্তৰ তোমালোকক দিম। খুবেই সহজ সৰলকৈ মই তোমালোকক নোট বনাই দিছোঁ। তোমালোকে এইবিলাক পঢ়ি তোমালোকে পৰীক্ষাত বহিব পাৰিবা আৰু তোমালোকৰ ফাৰ্ষ্ট ইউনিট পৰীক্ষা আহিছে। এতিয়া আমি প্ৰশ্নবিলাক তোমালোকক মই পঢ়ি দিওঁ, তোমালোকে এইবিলাক খাতাত তোমালোকে লিখি ৰাখিবা। 2ত দিয়া আছে ক নম্বৰ, অতীতত শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? অতীতত শৰাইঘাটৰ সমস্যা আছিল সামৰিক। আৰু খ নম্বৰত দিয়া আছে বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি? বৰ্তমান শৰাইঘাটত সমস্যা হৈছে সামাজিক, অৰ্থনৈতিক আৰু ঐতিহ্যক। তাৰপিছত আছে ৰামসিংহ কোন আছিল? ৰামসিংহ এজন ৰাজপুত ৰজা আছিল। তেওঁ কিয় অসমলৈ আহিছিল? মোগলৰ আদেশত অসম দখল কৰিবলৈ আহিছিল। আৰু 9 নম্বৰটো চাবা, শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? শৰাইঘাটৰ যুদ্ধ হৈছিল মোগল আৰু আহোমসকলৰ মাজত। তোমালোকে এইবিলাক সহজতে মনত ৰাখিব পাৰিবা। কাৰ মাজত হৈছিল? মোগল আৰু আহোমৰ মাজত হৈছিল। তাৰপিছত লাচিতৰ অধীনত কিমান সৈন্য আছিল? লাচিতৰ সৈন্যত প্ৰায় 1 লক্ষ সৈন্য আছিল। এইবিলাক যদি আহে তোমালোকে লিখিব পাৰিবা আৰু তোমালোকে সেইবিলাক খাতাত তোমালোকে নোট কৰি লোৱা। তাৰপিছত আছে মোগলে কি সেনাপতি নাৱেৰে ধৰি ৰাখিছিল? তেওঁ কোন আছিল? তেওঁ আছিল কোৱা মিৰিণ্ডা হাজৰিকা। তাৰপিছত 42 নম্বৰটো হৈছে মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিতে কাক দায়িত্ব দিছিল? ৰামচৰণক এই দায়িত্ব দিছিল। তাৰপিছত আছে ৰামসিংহ লাচিতক আফুগুটিৰে কি বুজাবলৈ চেষ্টা কৰিছিল? মোগলৰ সৈন্যৰ সংখ্যা বহুত বেছি বুলি বুজাবলৈ চেষ্টা কৰিছিল ৰামসিংহই। এইবিলাক পাবাই তোমালোকে। আৰু নিয়ত আছে লাচিতে সৈন্যৰ সংখ্যা বুজাবলৈ কি পঠিয়াইছিল? এচুঙা বালি পঠিয়াইছিল। তোমালোকে উত্তৰবিলাক তোমালোকে লিখি ৰাখিবা খাতাত। তাৰপিছত ইয়াতে আছে তোমালোকৰ লং কুৱেশ্যন আছে 4ত। পাঠত থকাৰ দৰে সংলাপবোৰ লিখা। কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীলৈ আহোঁতে জোৰৰ মাজতো লাচিত বৰফুকনে সেনাক কি কৈছিল? লাচিত বৰফুকনে জ্বৰৰ গাৰে সেনা বাহিনীক মাতি ক'লে, অসমীয়া ৰনুৱাসকল, মই যুঁজিহে মৰিম। মই মাটি কিনি থৈছোঁ। মই যুঁজত নমলে বঙালে মোক ধৰি নিব। তোমালোকে যদি নাযুঁজা তেন্তে ঘৰলৈ যাওক। এই কথা শুনি সকলো ৰনুৱাৰ তেজ জঁপিয়াই উঠিল। তাৰপিছত খ নম্বৰটো চাবা, অসম এৰি যাওঁতে ৰামসিংহ অসমলৈ কি ক'লে? ৰামসিংহই অসম এৰি যাবৰ সময়ত ক'লে, এতিয়া মই বুজিছোঁ অসম ৰজা, মন্ত্ৰী, সেনাপতি আৰু সৈন্যবোৰ ধন্য। এজনে সকলো সামলাই ৰাখে। মই বৰ অভিমানত থাকিলোঁ। আৰু গ নম্বৰটো, কোনোবাই যুদ্ধৰ কামত অৱহেলা কৰিলে লাচিতে কি কৈছিল? এইটো চাবা, এইটো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। লাচিত বৰফুকনে কামাখ্যা দেৱতাক পূজা কৰি সেনা বাহিনীক ক'লে, যদি কোনোবাই যুদ্ধৰ কাম এৰি অলস যায় মই তেতিয়াই তাক মাৰি দিম। তাৰ পিছতহে স্বৰ্গদেৱক জনাম। আৰু খ নম্বৰটো, বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কি উপদেশ দিছিল? বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা ক'লে, লাচিত বৰফুকনৰ কথা শুনা। যদি তেওঁৰ কথা নুশুনা তেন্তে এই যুদ্ধত অসম হাৰি যাব। এইবিলাক 2 মাৰ্ক বা 3 মাৰ্ক তোমালোকক দিব। তোমালোকে ইয়াৰ পৰা তোমালোকে খাতাত লিখি ৰাখিবা। আৰু তাৰপিছত 5ত আছে বহলাই লিখা। বহলাই লিখাটো মই পঢ়ি দিছোঁ। ক নম্বৰটোত কৈছে
যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। উত্তৰটো হৈছে কেৱল অস্ত্ৰ সামগ্ৰী আৰু সৈন্য থকা দি যুদ্ধ জয় কৰিব নোৱাৰি। তাৰ উপৰিও প্ৰয়োজন সৈনিকৰ সাহস, দেশৰ বাবে প্ৰেম, একতা আৰু ত্যাগৰ মানসিকতা। সকলো ৰণুৱাই নিজৰ স্বাৰ্থ বাদ দি জাতিৰ মংগলৰ কথা ভাবিলে, সম্পূৰ্ণ নিষ্ঠাৰে যুদ্ধ কৰিলে আৰু জয়ৰ দৃঢ় ইচ্ছা ৰাখিলে তেতিয়াহে যুঁজত সফলতা আহে। আৰু খ নম্বৰটো এইটো চাবা। সেনাপতি কোঁৱা মিৰিন্দা হাজৰিকাই কিখলেৰে মোগল সৈন্যৰ মাজৰ পৰা হাৰি আহিবলৈ সক্ষম হৈছিল, বৰ্ণনা কৰা। কোঁৱা মিৰিন্দা হাজৰিকাক মোগলসকলে ধৰাৰ পিছত তেওঁ নাচিবলৈ ক'লে। হাজৰিকাই ক'লে, মই ঢোল, মৃদং, খঞ্জৰি নাথাকিলে নাচিম। মোগলে তাই নাৱৰ বৈঠা এৰি চাপৰি মাৰিবলৈ ধৰিলে। এই সুযোগত হাজৰিকাই নিজৰ নাওবৈচা খুলি দিলে। মোগলে নাচ নচোৱাত মচগুল হৈ থাকোঁতেই হাজৰিকাৰ নাওখন হাউতোকৱে আঁৰৰ হৈ গ'ল। মোগলসকলে খেদিলে, কিন্তু হাজৰিকাই তেতিয়ালৈকে পাৰ পাই গ'ল। তাৰপিছত গ নম্বৰটো শৰাইঘাট ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। এইটো হৈছে শৰাইঘাট যুদ্ধত অসমৰ বিজয়ৰ মূলতে আছিল লাচিত বৰফুকনৰ সুচিন্তিত আঁচনি। সৈন্যসকলৰ শৃংখলা, একতা আৰু দেশৰ বাবে অকণো লোভ নোহোৱাকৈ সাহসিকতাৰে যুঁজিবলৈ প্ৰস্তুতি। সেই সময়ত সৈন্যসকলে নিজৰ ব্যক্তিগত ভৱিষ্যত নাভাবি দেশৰ সুৰক্ষাৰ বাবে জীৱন উচৰ্গা কৰিবলৈ সাজু হৈছিল। লগতে তেওঁলোকে ধৈৰ্য ধৰি সংকটৰ সময়ত সাহস নেহেৰি দেশৰ স্বাৰ্থক সৰ্বোচ্চ ঠাই দিছিল। এই সকলো মিলিয়েই অসমৰ বিজয় সম্ভৱ হৈছিল। তাৰপিছত 6 নম্বৰত আছে তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা। এইটো ইয়াৰ পৰা তোমালোকৰ এটা 5 মাৰ্কৰ কুৱেশ্যন আহিব। ক নম্বৰত দিয়া আছে অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত। উত্তৰটো তোমালোকে ইয়াতে চাবলৈ পাইছা, ক নম্বৰ আৰু খ নম্বৰ। মই এটা পঢ়ি দিলে আৰু ভিডিঅ'টো আৰু লং হৈ যাব কাৰণে নপঢ়োঁ। আজি ইমানেই।